গাইস মানে বিয়া পাতা না কারণে বাঁচি আইলো বেবি সাদা মারি আছে দাদা অলপ দিব নেকি তো অলপ ভেজাল হল অলরেডি দুটা তো গাইস ফাইনালি আমি চাৰিটা উঠিছো বেবি উঠছে তেতিয়া মানে মেলাত আহিবৰ কাৰণে বহুত কাম দিছোঁ মেলাত আনিব লাগে মানে বহুত কাম দিছোঁ এতিয়া ডাঙৰ হৈছোঁ এতিয়া মানে অকলে অকলে আৰু মানে কিমান পৰিৱৰ্তন মানে সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ যায় তো হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মানে এটা মেলাৰ পৰা আহি নাপাওঁতেই মানে আৰু এটা মেলা আহিল তো এইটো মেলাত যাই আছোঁ আজি তো ভিডিঅ'টো চাই থাকক তো গাইজ মানে ভাবিছিলোঁ অলপ সোনকালে যাম কিন্তু কি হৈছে আমাৰ ইয়াত মানে লাইনবিলাক ইমান বেয়া মানে মোবাইলত চাৰ্জ নাছিল সেইকাৰণে মানে দেৰি হ'ল এতিয়া ৰাতি গ'লে ভাবিছিলোঁ বেলেগ ধৰণৰ ভিডিঅ' বনাম কিন্তু ৰাতি গ'লেতো তেনেকুৱা ভিডিঅ' নহ'ব তো চাওঁ কি হয় তো গাইজ মানে এতিয়া যাই আছোঁ তো বিনা বেছি पैक नगरी मैंने तब जाए वीडियो तो काटी हेलो गाइस तो हम लोग अभी आ चुका है मेला पर मेरे साथ है बेबी बेबी कुछ बोल दीजिए मेला में आ गए हम लोग কথা এটা হল মানে মানে আগতে এটা মেলাৰ ভিডিঅ' বনাইছিলোঁ এইটো ভিডিঅ'ৰ আগত মানে মেলাৰ ভিডিঅ' বনাইছোঁ কিন্তু হ'লেও মানে এইটো খাৰুপিটাৰ মেলা হয় এইটো মানে অলপ ডাঙৰ হয় সেইকাৰণে মানে এইটোতো বনাই আছোঁ ছোৱালী কম পালোঁ মানে ছোৱালী কমে জগাটো মানে ডাঙৰ সেইকাৰণে মানে ছোৱালীবিলাক কম দেখা যায় আছে তো গাইছ মানে এতিয়া ফুৰি আছোঁ আৰু মানুহ চাই আছোঁ মানে আগতে এক পাক মাৰিলোঁ পিছে মানে ভালকৈ দেখাই আছোঁ তো গাইছ মানে সোমাই আহিব নোৱাৰিলোঁ মানে পিছৰ পৰা লগৰবিলাক গ'ল আৰু ক'ত বা গ'ল কিফালে মানে বেবি সাদা মাৰি আছে দাদা অলপ দিব নেকি বেবি মানে পুৰা হাত কৰি আছে পুতলাৰ লগত মানে গাৰ্লফ্ৰেণ্ড নাই সেইকাৰণে পুতলাই পাইছে আৰু 1K ছাবস্ক্ৰাইব তথাপি এটা মানুহ চিনি নাপাই যে কয় বুলি তুমি ইউটিউবাৰ নেকি কপাল দেই এনেকুৱা জগাত মানে ভিডিঅ' কৰাটো মানে ভয় লাগে কাৰণ যি গান বাজি আছে কপিৰাইটো আহিব পাৰে সেইকাৰণে মানে য'ত গান বাজে তাত নাযাওঁ গান নথকা জগাত আহোঁ তথাপি মানে গানটো আহি যায় গান আহিলে কপিৰাইট আহি যায় চাল্লা সিহঁতে আহিছে মানে এটাও কথা নকয় ভিডিঅ'ত তো গাইছ মানে এটা কথা কওঁ মানে আজি মেলাত আহি মানে এটা কথা মনত পৰিল যেতিয়া সৰু আছিলোঁ তেতিয়া মানে মেলাত আহিবৰ কাৰণে বহুত কাম দিছোঁ মেলাত আনিব লাগে মানে বহুত কাম দিছোঁ এতিয়া ডাঙৰ হৈছোঁ এতিয়া মানে অকলে অকলে আৰু মানে কিমান পৰিৱৰ্তন মানে সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ যায় যদি এটা কথা মানে সৰুতে মানে মেলাত অহাৰ কাৰণে আপুনি কান্দিছে না কান্দিছোঁ ঘৰত কান্দিছে না কান্দিছোঁ আৰু মেলাত আহি কিনে এই কামানবিলাক আছে না সৰু সৰু কামানবিলাক এইবিলাক লৈ কিনে বহুতকেইটা ফ্ৰেণ্ড মিলি এইবিলাক খেলিছোঁ বেবী চিকৰটো তলত মানে সঁচা কথা মানে আগতে ইমান কান্দিছোঁ মেলাত আনিব লাগে মানে আনিব লাগে এটা কথা আনিব লাগে যেনেকৈ নহওক টকাত থাকক বা নাথাকক মানে আনিব লাগে এটা বস্তু আছে মানে এইটোত মই কেতিয়াও উঠা নাই আগতে চাই লওঁ কেনেকুৱা পিছে উঠিম তো গাইছ ফাইনেলি আমি চাৰিটা উঠিছোঁ বেবি উঠছে এতিয়া মানে কেনেকুৱা বা লাগে মই কেতিয়াও উঠা নাই মানে এইটোত ভিডিঅ' কৰিব নোৱাৰিম মানে ভয় লাগি আছে মই উঠা নাই চোৱা নাই আৰু তো ভিডিঅ' এইটোত নকৰোঁ এই তাত আমাৰ কেমেৰামেন আছে কেমেৰামেনে ভিডিঅ' কৰিব अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ভিডিঅ' কৰি আছোঁ পুৰা ডেঞ্জাৰ আছিল মানে মোবাইলটো ওলালে যদি পৰি যায় সেইকাৰণে মানে ভিডিঅ' কৰা নাই মেইন কথাই হ'ল মোবাইলটো পৰিলে মানে একেবাৰে ভাঙি যাব এইটো মানে এনেকুৱা হৈ যায় মানে এইটো বুকুত লাগি যায় গাইছ মানে বিয়া পাতা নাই কাৰণে বাচি আহিলোঁ নহ'লে গ'লোঁ হয় এতিয়া তাৰ পৰাতো আহিলে এতিয়া মানে অলপ ফুৰি চাওঁ ভাল ছোৱালীবিলাক আহিছে কিন্তু ভিডিঅ'ত ল'ব পৰা নাই তো গাইছ মানে ভিডিঅ' কৰোঁতে মানে মোৰ মেমৰিটো ফুল হৈ গ'ল মানে এইটো অলপ ভেজাল হ'ল অলৰেডি 2-3টা ভিডিঅ' মানে এক্সপাৰ্ট কৰা আছে মানে সেইকাৰণে মানে মেমৰিটো ফুল হৈ গ'ল এতিয়া মানে অলপ দিগদাৰি হৈ আছে তো এতিয়া মানে এইটো যদি পিছে ভিডিঅ'টো এণ্ডিং কৰিব লাগে সোনকালে মানত কাৰণ মানে মেমৰিটো মানে ইয়াত মানে বেবী টিকেট কাটি আছে এতিয়া আমাৰ কাৰণে পুৰা ভিৰ লাগি গৈছে একেবাৰে লাইন লাগি এইটো মানে অলপ নৰ্মেল সেইকাৰণে মানে এইটোত মানে পুৰা ভিৰ একেবাৰে
তো গাইস মোক কোনেও চিনি নাপায় নেকি ইউটিউবাৰ বুলি প্লিজ চালা এটা সাবস্ক্রাইবার পাম ভাল লাগিব কিন্তু চালা চিনি নাপায় তো গাইস মানে আমাক যাব দিয়া নাই তো গাইস বহুত টাইম পিছত মানে এটা লড়াই চলে তুমি ইউটিউবার নাকি মনটো ভাল হয়ে যায় একেবারে এটা আরম্ভ হয়েছিল ऐसी जिंदगी हम छिप छिपाए हम नाए हम नाए ऐसी जी छिप छिपाए ऐसी जी এবারে মুস্কাত বইছে মুস্কাত কেনা লাগছে ऐसी এইটো মানে কেইবাৰ উঠিছোঁ মানে ইমান ভয় নালাগে সেইকাৰণে মানে মজা নাই ইয়াত হেভি পৰে মানে মানে ঘূৰিলোঁ বহুত এতিয়া তো কিবা খাব লাগে সেইকাৰণে খাই আছোঁ তো গাইজ ফাইনেল আহিল এতিয়া খাই গাইজ আজি ভিডিঅ' এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা